হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰো আৰু দিনটো আৰম্ভ হৈছে। এতিয়া 7:30 বাজিলে। মই 7:30তে সাৰ পাওঁ সদায়। ভাবিছোঁ আজিৰ পৰা ডেইলি ব্লগ দিম বুলি ভাবিছোঁ। কি হয় চাওঁ। আজি আৰম্ভ কৰিছোঁ পুৱাৰ পৰা ভিডিঅ'টো। এলাহে লাগে ঠাণ্ডা দিনত উঠিবৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই কি কৰোঁ দিনটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। যা কি হৈছে? উৎপাতছা বান্ধি থোৱা হৈছে। এতিয়া পানী দিছে মা। মাঘৰ বিহুত কাৰোবাক লাগিলে ক'ব, আমাৰ ঘৰৰ পৰা দিব পাৰিম। মুৰ্গী কিলো 400 বোলে। মই ব্ৰাছ কৰি আহি গ'লোঁ। এতিয়া খাম মই পানী। আপোনালোকক মুৰ্গী দেখালোঁ। যোৱাকালি মা আৰু পাপাই মুৰ্গী ধৰি পিনে থৈ দিছে। মাঘৰ বিহুত যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব মোক। এতিয়া মই পানী খাম, গৰম পানী। মই পুৱা গৰম পানী খাওঁ। এই পানী গৰম হ'ব দিছোঁ আৰু ইয়াতে দি দিম মই তুলসী পাত। মই সদায় তুলসী পাত দি পিনে গৰম পানী খাওঁ পুৱা। ভাল লাগে দেহাটো ৰাতিপুৱা তুলসী পানী খালে। আপোনালোকে খাবচোন। এতিয়া মই ৰুটি বেলিম। মোৰ ৰুটি চাব হা আপোনালোকে। ভাৰতৰ মানচিত্ৰখন যে তেনেকুৱা হ'ব। মই ইমান জানো দেখিছে ভাৰতৰ মানচিত্ৰখন বিৰাট বহুতেই ভাল পাওঁ মই তাৰমানে। গোল কৰিব চাওঁ নহয় গ'ল। দেখিছেনে মতি গতি ৰুটিৰ। খাবহে লাগে, খাম আৰু পিছলৈকে বাতি বহাই দি ঘূৰণীয়া কৰি লওঁ। আলহী আহিলে সেইটো চিষ্টেম কৰিব লাগিব। এই কি যে হ'ব, মানুহে দেখিলে হাঁহিব মোক। নাহাঁহিব দেই আপোনালোকে।
এইখন হ'ল মোৰ ভাৰতৰ মাজত অকণমান ৰুটি হৈছে আৰু এইখন হয়নে নহয়, খাব পৰা হৈছে আৰু। এয়া মোৰ গৰম পানী হৈ গৈছে, ইয়াতে বহুত গৰম হৈছে পানীখিনি, তো এইটো কাৰণে মানে অকণমান ঠাণ্ডা কৰিব দিছোঁ। গৰমে গৰমে খালি দেখোন মোৰ জিভা পুৰি দিব। এতিয়া খাম ৰুটি ৰুটি ৰুটি, ইংৰাজীত ৰুটিক ৰুটি কয় দেই। মোৰ এইটো নতুন হেয়াৰ ষ্টাইল হয়, নতুনকৈ কাটিছোঁ বাৰু। যোৱাকালি তেল দিছিলোঁ, আজি সেইকাৰণে মোক বেমাৰী বেমাৰী লাগিছে, চুলি নোহোৱা হৈ গৈছে দেখিছে। কি কৰিব আৰু, বুঢ়ায়ে হৈছোঁ, বুঢ়াটো হ'বই লাগিব এদিন। এতিয়া মই গৰম পানীখিনি খাই দিম আৰু। গৰম পানী মই লাল চাহ আৰু ৰুটি, মই বনোৱা ৰুটি এইবিলাক। বেলেগ দিনাখন মই গাখীৰ চাহ খাওঁ, কিন্তু আজি মই লাল চাহ খাম, কাৰণ কিয় মোৰ গেষ্ট্ৰিক হৈছে গাখীৰ চাহ খাওঁতে খাওঁতে। মই চাহখিনি খাই লওঁ আগত, চাহখিনি খাই লৈ উঠি লগ পাই আছোঁ আপোনালোকক। ৰাতিপুৱাৰ কাম হ'ল ভাত বনোৱা, আঞ্জা বনোৱা। এইটো পাতটো আপোনালোকে চিনি পায়নে? এই পিছপিনে কাটা কাটা আছে, আমাৰ ইপিনে এইটো মেজেঙা বুলি কওঁ আমি। আপোনালোকৰ সেইপিনে বা কি বুলি কয় জনাবচোন। বহুতৰ পিনে বেলেগ বেলেগ নাম কয় আৰু কিছুমানে হয়তো চিনিও নাপাব পাৰে। আমাৰ এইপিনে এইটো মেজেঙা বুলি কয়। এই পিছপিনে কাটা কাটা আছে, আৰু যিটো ইয়াৰে ঠাৰি আছিলে সেইটোতো কাটা কাটা আছিলে। মা এইটো ছিঙি পিনে থৈ দিছে মোক বনাবৰ কাৰণে। এইখিনিও মা পুৱাই উঠি পিনে কাটি পিনে থৈ দিছে, এতিয়া মাত্ৰ মই বনালে হৈ গ'ল। এতিয়া মই চব্জি বহাই দিছোঁ। এতিয়া ঢাকনিখন দি পিনে থৈ দিম অলপ টাইম। এতিয়া যাওঁ মই দোকানলৈ, বিস্কুট আনিব যাওঁ। মানুহ আহিছে তো চাহ দিবৰ কাৰণে একো নাই, দোকানৰ পৰা গৈ পিনে বিস্কুটকে আনো আৰু। দেখাই নাপায় ৰন্ধা। বিস্কুট আনিলোঁ, বিস্কুট। ধাননি পথাৰ। এইখিনি হ'ল আমাৰ ঘৰৰ আগফালৰ দৃশ্য। চাৰিওফালে ধাননি পথাৰ, সিপিনে হ'ল ট্ৰেইন ৰাস্তা, দেখিছে আপোনালোকে আগৰ ভিডিঅ'বিলাকত। এইবিলাক বজাৰ বজাৰ বজাৰ, শনিবাৰ বজাৰ। কিহৰ বজাৰ? শনিবাৰৰ বজাৰ, শনিবাৰ বজাৰ, শনিবাৰ পটকা বটকা।
এতিয়া মই গা ধুম, চুলিকেইডাল ধুব লাগে, যোৱাকালি ৰাতিয়ে তেল দিয়া। এইটো আমাৰ নতুনকৈ পাকঘৰ বনাব, পিনটো গাঁঠি থৈ দিছে। পাকঘৰ বনাব এইটো নতুনকৈ, যি গতিকে এতিয়া ইয়াতে বনাই আছোঁ, মাটিৰ ইয়াতে। তো এতিয়া আৰু নতুনকৈ বনাব আৰু এইটো। তো মই গাটো ধুই আহোঁ, আহি পিনে আপোনালোকক লগ পাই আছোঁ। গা চা ধুই আহিলোঁ, মূৰ ধুই আহিলোঁ। মূৰত গামচা মৰাতেই ভিডিঅ' কৰি আছোঁ, গামচা মাৰি। গা ধুই আহিলোঁ, মুখত অমিতা লগাইছিলোঁ। কেনেকুৱা হৈছে বা, গা ধোৱাৰ আগতে লগাইছিলোঁ অমিতা। এতিয়া গা চা ধুই আহিলোঁ, এতিয়া ভাত খাম। ভাত খাই উঠি পিনে আপোনালোকক লগ পাই আছোঁ আৰু। খোৱা হৈ গ'ল, চুলিকেইডালো ভালকৈ চুচিলোঁ। এতিয়া মই যাম বৌহঁতৰ ঘৰলৈ। কি ধুনীয়া ৰ'দ, ঠাণ্ডা দিনত পুৱা ৰ'দটো খাব লাগে, স্বাস্থ্যৰ কাৰণে ভাল। অলপ অলপ কিছু শিকিছোঁ, মা কয় আৰু। মোৰ ভতিজাটো থ'ব গৈ আছোঁ। এইপিনে চা। ঘৰৰ পৰা এতিয়া ঘৰত যাব ওলাইছোঁ। ইয়াতে ট্ৰেইন ৰাস্তাত কাম কৰি আছে, তো এইটো কাৰণে চাউণ্ড ওলাই আছে, দেখাই আছোঁ ৰ'ব আপোনালোকক। এয়া চাওক, ট্ৰেইন ৰাস্তাত কাম কৰি আছে, সেইকাৰণে পুৰা চাউণ্ড হৈ আছে একদম। এয়াই আৰু আমাৰ গাঁৱলীয়া পৰিৱেশ। এইবিলাকত মাছ মাৰোঁ আমি। এতিয়া পানী শুকালে, যেতিয়া ইয়াতে পানী হয় নহয়, তেতিয়া বহুত মাছ থাকে এইবিলাক খালবিলাকত। এতিয়া মই ঘৰ পাম আৰু অলপ টাইম। ঘৰ পাই পিনে কি কৰোঁ চাওঁ, টোপনিও লাগিছে, টোপনিয়ে মাৰিম, কিনো কৰিম আৰু। ঘৰত সোমাই টোপনিয়ে মাৰিম এতিয়া আৰু। সেইটো আমাৰ ঘৰটো। এইডাল বগৰী গাছ, কেইদিনমানৰ পিছত বগৰী খাব লাগিব আৰু আমি ইয়াৰ পৰা। মই অকণমান শুই পিনে আপোনালোকক আকৌ লগ পাই আছোঁ। আবেলি লগ পাই আছোঁ আপোনালোকক, আবেলি আকৌ লগ পাম আপোনালোকক। এতিয়ালৈ মই শুই যাওঁ। এতিয়া শুই উঠিছোঁ, শুই উঠি পিনে মুখ ধুলোঁ, ধুই পিনে এতিয়া মই চাহ বনাম। গাখীৰ দি গ'ল এইমাত্ৰ, এতিয়া মই গাখীৰ চাহ বনাম, খাম। টোপনিৰ নিচা ভঙাই নাই মোৰ এতিয়ালৈকে। তো অলপ চাহ বনাম আমি। মই গাখীৰ গৰম কৰিব দিছোঁ।
এতিয়া মই চাহত চাহপাত দিম। গাখীৰখিনি উতলি আছে। চাহপাতৰ টেমাটোও খুলিব পৰা নাই আমি। মই চাহপাত দি দিলোঁ। এতিয়া দি দিম মই চেনি। এনেকৈ খুলিব লাগিব আৰু। চেনি বেছি হ'লে আকৌ মা টান পায়। মই বাৰু চেনি বেছি নাখাওঁ, চেনি বেছি খাব নোৱাৰোঁ। এয়া মই আপোনালোকক চাহখিনি দেখাম হা, মই কেনেকৈ দিওঁ, গাখীৰ চাহ কেনেকৈ বনাওঁ মই দেখাই আছোঁ আপোনালোকক। এয়া দেখা পাইছে, এইখিনি হ'ল চাহ। ইয়াতে দি দিম মই গাখীৰ। হৈ গ'ল এইখিনি গাখীৰ চাহ। দেখিছেনে মই কেনেকৈ গাখীৰ চাহ বনাওঁ? এনেকুৱা খালে মানে বেছি হেৰি নাযায় আৰু শেষ নহয়। গাখীৰটো কমকৈ লাগে আৰু। এয়া চাহ, একাপ মাক দি আহোঁ, একাপ মই খাম। চাহ এইবিলাক হ'ল মাৰ কাম। বিস্কুট এতিয়া মই চাহ খাওঁ। বিস্কুট চাহৰ জুতি। মোৰ চাহ খোৱা হৈ গ'ল, এতিয়া মই শিলিখা। এয়া দেখিছে, এয়া নিমখ দি পিনে শুকাব দিয়া শিলিখা। ৰ'দত শুকাব দিছিলোঁ। কি টেষ্টি।
আপোনালোকে দেখা পালে মই দিনটো কি কাম কৰিলোঁ। বাকী মই ঘৰত এতিয়া পঢ়ি শুনি বেকাৰ, তো এইটো কাৰণে মানে ঘৰত এনেই আছোঁ মই। তো বেলেগ কাম বন একো নাই, খোৱা লোৱা শোৱা সেইটোৱে কাম। যিখিনি পাৰোঁ মই আপোনালোক দেখুৱাব চেষ্টা কৰিছোঁ। তো আজিৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ বাই বাই।